নমস্কাৰ, মই সুমিয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক এটা ৰেচিপি দেখাম। ৰেচিপিটো হৈছে অমিতা ফুলৰ ভাজি আৰু অমিতা ফুলৰ ভাজি মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম আৰু মই মোৰ বনোৱাটোহে দেখুৱাম। আপোনালোকেও কেনেকৈ বনায় কমেণ্টত জনাবচোন। তেন্তে আৰম্ভ কৰোঁ বলক আৰু ভিডিঅ'টো চাব কেনেকুৱা লাগে জনাব। এয়াই হৈছে সেয়া অমিতা ফুল, এয়া হৈছে অমিতা ফুল। এইটো গছৰ পৰা পাৰি অনা হৈছে আৰু এয়া মই মোৰ মাৰ ঘৰত গৈছিলোঁ, তাৰ পৰা লৈ আহিছোঁ। এয়া আৰু এইখিনি ফুলখিনি দেখিছে যে এইখিনি এয়া ঠাৰিখিনি এনেকৈ ছিঙিব লাগিব আৰু মই এনেকৈ ছিঙি ল'ম মানে মোৰ শাহুমাই ৰেডিয়ে কৰি থৈছে ছিঙি পেলাই। এয়া খালী বনাবহে লাগে। আপোনালোকেও চাই থাকক কেনেকৈ বনাম। চচটোত মই এনেকৈ পানী দি দিম। তাৰপিছত ইয়াত মই অমিতা ফুলখিনি দি দিম। এইখিনি এনেকৈ দি দিম। ইয়াত ইফালে মই গেছটো অন কৰি পেলাই বহাই দিম। ইয়াত পাৰিলে নিমখ অকণো দিব পাৰে। এয়া মই ইয়াত নিমখ দি দিছোঁ। চামুচেদি মিলাই দিম। পূৰা ধুনীয়াকৈ বইল হোৱালৈকে ৰাখিব। এইটো এনেকৈ বইল হ'ব দিব, এনেকৈ তো বইল হৈ লওক। এয়া মোৰ বইল কৰা হৈ গ'ল আৰু এনেকুৱা খৰাহী তাত চাকি ৰাখিছিলোঁ। এয়া পানীখিনিও ধুনীয়াকৈ গ'ল আৰু মই এইফালে কেৰাহী গৰম হ'ব দিছোঁ। ইয়াতে মই তেল দি দিম। আৰু কেঁচা জলকীয়া এয়া আৰু ইয়াত আছে পিঁয়াজ মই কাটি লৈছিলোঁ এনেকৈ সৰু সৰুকৈ আৰু ইয়াত দি দিম। তাৰপিছত মই এইখিনি অমিতা ফুলখিনি ইয়াত দি দিম। হালধি দি দিছোঁ, লৰাই দিছোঁ। এয়া মোৰ অমিতা ফুলৰ ভাজি তৈয়াৰী হৈ গ'ল আৰু মই মোৰ নিজৰ বনোৱাটোহে দেখাইছোঁ। আপোনালোকে কেনেকৈ খায় জনাবচোন। আপোনালোকেও খায় নে নাখায় অমিতা ফুল আৰু কেনেকৈনো খায়। আমি কিন্তু এনেকৈয়ে খাওঁ আৰু বহুত সোৱাদ হয়। এয়া আমাৰ সপোনে অকণমান বোলে খাই চাই কেনেকুৱা লাগে। খাই চোৱা, জ্বলা আছে কিন্তু দেই, খাই চোৱা। এয়া নাখায় বোলে, গুচি গৈছে। একো খাব এনেকৈ ভাল লাগে আৰু জনাবচোন কমেণ্ট কৰি কোনে কোনে এনেকৈ খায়। আমি কিন্তু বহুত ভাল পাওঁ আৰু বেছিকৈ ফেভৰেট মই বেছি ভাল পাওঁ। ধন্যবাদ। সকলোৱে লাইক এটা কৰি দিব যদি ভাল লাগে।